তো গাইজ মানে গোলাঘাটত চিনেমা চাব আহিছিলোঁ, হলত লাইন গুচি গ'ল, তাৰ পৰা হুলস্থুল লাগিছে। ইয়াৰ পৰা নহয় দেৰগাঁৱৰ পৰা ইয়ালৈ আহিছোঁ ধেমালি নেকি? অঁ 8টা বজাত শ্ব'টো দেখাব নালাগিছিলে। চিনেমা চাব পইচা লৈ যাম। চিনেমা চাব আহি পুৰা হেৰি হ'ল আৰু গোলাঘাটৰ গ'ল্ড চিনেমা হলত আজি ফাৰ্ষ্ট টাইম হৈছে বাৰু চিনেমা চাব আহিলোঁ। চিনেমা সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, আধাতে মানে কিবা ট্ৰেন্সফৰ্মাৰ জ্বলিলে বোলে, চিনেমাখন সম্পূৰ্ণ নেদেখুৱালে, আধাতে আৰু দেখুৱাই থৈ দিলে। এতিয়া পূৰা হুলস্থুল লাগি আছে, পইচা ঘূৰাই দিবলৈ মানে চিঞৰ বাখৰ কৰি আছে। আমি অলপ ওলাই গুচি আহিলোঁ। বাকী অলপ ব্যৱস্থাটো ভাল কৰিব লাগে, গ'ল্ডৰ ডিজি চিজি ৰাখিব লাগে। ইমান ডাঙৰ হল এটা যেতিয়া চলাই আছে, কাৰণ কাইলৈ দেখাম বুলি কৈছিলে শ্ব'টো, কাইলৈ দেখালেওতো মানুহৰতো সময়ৰ কথা আছে না, বহুত দূৰৰ পৰা কিছুমান মানুহ আহে, তেল চেল ভৰাই আহে গাড়ীত। এনেকুৱা প্ৰব্লেম আজিলৈকে পোৱা নাই বাৰু গ'ল্ডত, ইমান দিন চাই আছোঁ, কিন্তু এইবাৰহে প্ৰব্লেমটো পাইছোঁ। তাকে হুলস্থুল পুৰা লাগি আছে হলৰ ভিতৰত, মই বাহিৰলৈ অলপ ওলাই আহিলোঁ আৰু